নিৰ্দিষ্ট আজি ফ'ৰ্থ চেমৰ অপেন বুক এক্সাম আছে আজি প্ৰথম পেপাৰ 4016 গতিকে সাজু হৈছোঁ অলপ 12টামান বজাত কুৱেশ্যন পেপাৰ এৰি উঠিব তাৰপিছত আমি কলমটো লৈ পেলাই লিখি যাব লাগিব এতিয়া 10টা বাজিছে তাৰপিছত বাৰীখিনি হ'ব গতিকে মই ৰেডি হৈছোঁ টেবুলখন লৈ সেইখন টেবুল এইটো চব জেৰক্স এইখন টেবুল এইবিলাক চব জেৰক্স এইবিলাক চব জেৰক্স আৰু সেইখন লিখিম আৰু ইয়াত মোৰ লগত দস্তি এটা আহিব ইয়াতো মোৰ লগত দস্তি আহিব দুটাকৈ দস্তি আহিব আৰু চবৰে লগত যিহেতু লিখা মেলা কৰিম ফ'ৰ্থ চেম কিতাপ একো নাই গতিকে এনেকেই কৰিব লাগিব গতিকে জেৰক্স আছে এখন তাৰপিছত মোবাইল আছে গুগল আছে কিবা এটা কৰি লিখিম আৰু টেনশ্যন নাই কিবা ফ্ৰী মাইণ্ডত লিখিম মুঠতে কৰিব পাৰোঁ আৰু দস্তিকেইটা এখন নাই মই দস্তিকেইটা বহুত আশাবাদী ঠিক তাৰপিছত এনেই বনাইছোঁ আৰু ব্লগ বুলি একো নহয় কি কোৱা একদম প্ৰিপেৰেশ্যন প্ৰায় ৰেডি হৈছে হিৰ পল্লৱ মই আমি তিনিটা মিলি এই টেবুলখন দেখিছেনে একদম ৰেডি হৈছে চিলেবাছ নাইকিয়া কিতাপ পত্ৰ নাইকিয়া কিন্তু মোবাইলৰ গুগলৰ ওপৰত ডিপেণ্ড কৰা এক্সাম পাৰ্টি হয় এইটো আৰু আমি গুগলৰ ওপৰত ডিপেণ্ড কৰি এক্সাম দিবলৈ চেষ্টা কৰিম যি হ'ব পিছৰখিনি নৱেম্বৰত ৰিজাল্ট দিব বুলি শুনিছোঁ তেতিয়া ৰিজাল্টখিনি ওলাব সেয়া প্ৰিপেৰেশ্যন এইটো মনত ৰাখি ল'ব পাৰে প্ৰিপেৰেশ্যন ভালকৈ প্ৰিপেৰেশ্যন নে একো মানে কি অ'পেন বুক এক্সাম না তাতে এনেকুৱা এক্সাম লাইফত প্ৰথম দিছোঁ আজি মানে অলপ নাৰ্ভাছনেছ আহি আছে মানে কি এনেকুৱা অনলাইন এক্সাম দি পোৱা নাই লাইফত আৰু লাইফত এনেকুৱা এক্সামো দি পোৱা নাই লাইফত কৰিবলৈ প্ৰথমবাৰ সাজু হৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত হয় নহয় গতিকে কি কওঁ আৰু এই ৰেজিষ্ট্ৰেশ্যন নম্বৰ ফিল আপ কৰি আছোঁ এঘণ্টামান হ'ব এতিয়া কেইটা পাইছে 2 ঘণ্টাত এক্সাম কমপ্লিট কৰি দিম নহয় কাৰণ এক্সাম নাই যদি কমন নপোৱানো কি কৰিম কমন পঢ়িব পাৰে নপঢ়িব পাৰে কোনো ভৰসা নাই এতিয়া এনচাৰ নোটছত একোৱেই নাই আজিলৈকে একো নপঢ়িলোঁ এভৰিথিং গুগলৰ ওপৰত ডিপেণ্ড কৰি লিখিব লাগিব গতিকে এনেকৈ মোবাইল আৰু কলম এক্সাৰচাইজ পেপাৰ পিচবৰ্ড এভৰিথিং লৈ সাজু হৈছোঁ আজি এক্সাম আমাৰ ফাৰ্ষ্ট পেপাৰ 4016 গতিকে আশীৰ্বাদ কৰিব সহায় কৰিব মৰম দিব কিবা কিবি দিব যাতে এভৰিথিং চল্ভ কৰিব পাৰোঁ সেয়া প্ৰিপেৰেশ্যন ফৰ আৱাৰ এতিয়া হেডফোন লৈ একেবাৰে ৰেডি হৈ আছে এক্সাম দিবলৈ মানে গানো শুনিব এক্সামো দিব চব দিব ইয়াত টিপু পিনি হিৰ' হৈ আহিছে মইনো চিম্পুলে আৰু একো নাই চলি যায় এক্সাম দিবলৈ আহিছোঁ আৰু কলম চলম লৈ কুৱেশ্যন পেপাৰ লিখিছোঁ মানে ৰিলিজ দিয়া নাই ৰিলিজ দিলে আমি ইনজেকশ্যনটো দিব পাৰোঁ ইনজেকশ্যনটো দিলে কামখিনি দিব নাই হয় নাই গতিকে অ'কে আৰু এক্সাম দিম 5টা বজাত লগ পাই আছোঁ ইভিনিং তাৰপিছত কিবা কিবি কৰি পেলাই সেইখিনি হ'ব অ'কে